দীপাংকৰ পাংকিং চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ আগত আনবক্সিং কৰিম Samsung A31। পলম নকৰিব, ভিডিঅ'টো শেষলৈ চাওক। ইয়াত কি আছে মই আপোনালোকক জনাই আছোঁ। ফাৰ্ষ্টত মই আপোনাক কাটি লৈছোঁ সেইটো ব্লেডেৰে। কাটাৰ পাছত আপোনাৰ কি আছে মই দেখুৱাইছোঁ। ইয়াত কভাৰটোত লাগি আছে আপোনাৰ চিমৰ যোনটো নেকি জেক পিন। এই পিনটো মই ওলাবলৈ চেষ্টা কৰিছোঁ, আৰে ওলাই নাহে কেলে বে। বেলেগ এটা টেকনিকত উলিয়াব লাগিব সেইটো। ইয়াত আছে চিম ইজেক্ট আৰু ইয়াত আছে একদম চিলিকন, মুঠতে কাভাৰ আৰু মেনুৱেল বুক এইবিলাক আছে আৰু সেইটো ছাইডত ৰাখিছোঁ। মোৰ কেমেৰাৰ যোনটো নেকি মানে ৰেকৰ্ড কৰিছোঁ ন, সেইটো অলপ হিলিছে মানে, সেইকাৰণে ইমান ভালদৰে পিকচাৰটো নাই অহা। তথাপিতো চাই লওক। সেইটো আহিছে আপোনাৰ 15 ৱাটৰ ফাষ্ট চাৰ্জিং হয়। এইটো ইয়েৰফোন দিছে চেমচাঙে। ইয়েৰফোন আগত দিয়া বন্ধ কৰিছিলে, কিন্তু আকৌ এইবাৰ দিছে, একদম বঢ়িয়া হ'ব চেমচাঙৰ ইয়েৰফোন। এইটো টাইপ চি ক'ড হয়, বহুত দিন লাষ্টিং কৰে, সেইটো অৰিজিনেল যিহেতু। আৰু আছে এইটো ফোনটো এতিয়া বুট কৰোঁ, অন কৰি চাওঁ। ৱাও, চোৱাৰ লগে লগে বেলেগ এটা ফিলিং আহি যায়। বেকলুক কিবা মুঠতে ক'বলৈ ভাষা নাই, এনেকুৱা হৈ যায়। ইয়াত তলত আছে আপোনাৰ ইয়েৰফোন জেক এটা আৰু চাৰ্জিংটো চি টাইপৰ, আৰু আছে আপোনাৰ স্পীকাৰটো তলৰ ছাইডলৈ আছে, আৰু ছাইডত আছে ছাইড বুটাম আৰু ভলিউমটো এটা ছাইড। কেমেৰাটো চাই লওঁ। বাক্সাত লিখাই আছে, বক্সত আপোনাৰ আছে ইয়াত বাক্সাৰ ভিতৰত এটা মোবাইল ফোন আৰু এডাপ্টাৰ এণ্ড হেডফোন, মুঠতে হেডছেটটো আৰু কেবলটো এণ্ড ইজেক্ট পিন এণ্ড কেছ আৰু মেনুৱেল, এইকেইটা আছে বাক্সাটোৰ ভিতৰত। আৰু কেমেৰাটোৰ কথা ক'বই নালাগে, কেমেৰা একদম মাষ্ট আছে। কেমেৰাৰ লগত আপুনি কম্পেয়াৰ কৰিব নোৱাৰে, কাৰণ চেমচাং ফোনৰ সমান নহয় বেলেগ ফোনটো। আৰু ইয়াত আছে আপোনাৰ কেমেৰাটোতো মই চেম্পলখিনি আপোনাক দি দিম, ইয়াত চিম্পলটো চাই ল'ব পাৰে। মই ফটো মাৰি আপোনালোকৰ আগত দেখুৱাই দিছোঁ, চাব পাৰে ফটোটো একদম বঢ়িয়া আছে ফটো। আৰু যদি মই বাহিৰৰ পিনে ফটোটো মাৰোঁ তেন্তে কি হয় চাওঁ আহক। সেইটো হৈছে বাহিৰত ফটো মৰা, গতিকে সেইটো ভিডিঅ'ত মই ফটোটো দেখুৱালোঁ। নেক্সট আৰু কি কৰিব লাগে, ফ্ৰণ্ট কেমেৰাটো মই চেক কৰিছোঁ। ফোনটো 20 মেগাপিক্সেল হয়, সেইটো চাই লওক। বিশেষকৈ বেক কেমেৰাতকৈ ফ্ৰণ্ট কেমেৰাটো বেছি ধুনীয়া বুলি ক'ব লাগে, কাৰণ চাই লওক ফ্ৰণ্ট কেমেৰাৰ লগত একো ক'বই নালাগে, একদম ধুনীয়া আহে চেহেৰা, চমকাই দিব। আপোনাৰ যদি আলমন চালমন আছে টেনশ্যন ল'ব নালাগে, বিউটি পাৰ্লাৰ যাবই নালাগে, আপুনি ডাইৰেক্ট ফটো মাৰক, অট'মেটিকলি ধুনীয়া হৈ পৰিব আপোনাৰ। এইটো মই ডিলিট কৰি লৈছোঁ। নেক্সটটো আপোনাক দেখুৱাইছোঁ ইয়াত কি আছে। সেইটো আহে আপোনাৰ 6 GB প্লাছ 128 GB ভেৰিয়েণ্টৰ ওপৰত, আৰু এণ্ড্ৰইড 10ত আহিছে ফোনটো। মই ছেটিংছত গৈ আপোনাক দেখুৱাই দিছোঁ, এবাউট ফোন এণ্ড ক'ত গ'ল ছফ্টৱেৰ ষ্টেটাছ, এইটো নহয়, এইটো
ছফ্টৱেৰ এইটো আহিছে আপোনাৰ ইউআই ভাৰ্জনত 1 ইউআই ভাৰ্জন আৰু 2.1ত আৰু আহিছে এইটো আপোনাৰ এণ্ড্ৰইড 10ত মানে আপডেটটো এতিয়া যোনটো নেকি আপডেট হয় এই আপডেটটোত এণ্ড্ৰইড 10ত আহিছে এনেকৈ আপোনাৰ এণ্ড্ৰইড 11 যদি আহে এনেকৈ বাঢ়িব নেক্সট আৰু আছে আপোনাৰ ইয়াৰ যোনটো নেকি বেক চাইডটো মই আপোনাক দেখুৱাই দিছোঁ টেনশ্যন কৰিব নালাগে সেইটো ফোন ল'লে আপোনাৰ একো লোকচান নহয় মানে যোনটো প্ৰাইচত পাইছে আপুনি আমাৰ 20,000ৰ ওপৰত হ'ব সেইটো ফোন ইয়াত এইটো চাওক ফোন ইণ্টাৰনেল মেমৰি 128 GB হয় চলাব পাৰে বাছ ইমানেই ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক